Good morning everyone. ৰাতিপুৱা ইহঁতক স্কুলত পঠিয়ালোঁ আৰু ব্ৰেকফাষ্টৰ বাবে এনেকৈ অকণমান ওটছৰ উপমা বনাম বুলি বনাই আছোঁ, ৰেডি কৰি আছোঁ। আৰু আমি দুয়োটাই আজি অলপমান বজাৰলৈ ওলাই যাম। চ' ৰাতিপুৱা এনেকৈ খৰধৰকৈ ব্ৰেকফাষ্ট কৰি লৈ আমি দুয়োটাই বজাৰলৈ বুলি ওলালোঁ। আমাৰ ইয়াতে শুকুৰবাৰে বঙলাগড় বজাৰ বহে। চ' ইয়াতে আহিলোঁ আৰু ইয়াতে বিভিন্ন ধৰণৰ হাঁহ মুৰ্গী এইবোৰ উলিয়াইছে আৰু আমিও দুটা হাঁহ ল'লোঁ ইয়াৰ পৰাই। আৰু বহুত মানুহ আজি, হয়তো পৰহি উৰুকা বুলিয়ে চাগে বহুত ভিৰ। এনেও এখন বজাৰ ভিৰ হয়, বাট আজি অলপ বেছি ভিৰ। চ' এনেকৈ আমিও হাঁহ লৈ আৰু বাকী কিবাকিবি অলপ পাচলি ল'লোঁ, লৈ আমি দুইটা ঘৰলৈ আহিলোঁ। আৰু ঘৰত আহি দেখিছোঁ মায়ে আলু ভাজি বনাইছে আৰু লগতে দালি বনাইছে আৰু কৰ্দৈ টেঙা আৰু আলু মূলা এনেকৈ মিক্স কৰি টেঙা এখন চব্জি বনাইছে। আৰু মই আহি মাছ বনাম বুলি এয়া মছলা ভাজি ল'লোঁ আৰু মাছটো আজি মই বনাম, বাকীখিনি মায়ে ৰেডি কৰিছেই। আৰু ইয়াতে মই ভণ্টি অকণমান চালাড বনাই আছিলে, চ' এইখিনিও অকণমান এনেই শ্বুট কৰি ল'লোঁ। আমি গোটেইকেইটা এনেকৈ লাঞ্চ কৰিলোঁ, মাৰ ঘৰতে কৰিলোঁ আজি। আৰু আবেলি সময় সৰুজনী কেৰেটে ক্লাছত যায়, চ' তাই দেউতাকৰ লগত কেৰেটে ক্লাছত যাবলৈ ওলাইছে। আৰু তাই কেৰেটে ক্লাছৰ পৰা আহিয়ে আমাক তাতে কি কি শিকাইছিলে এনেকৈ অলপমান আমাক দেখুৱাই আছে। আৰু ময়ো তাইক চাই বাকী পিঠা বনাম বুলি অলপ কিবাকিবি যোগাৰ কৰি আছোঁ। বাহিৰত যিহেতু বহুত ঠাণ্ডা, চ' বাহিৰত বহি পিঠা বনোৱাটো আজি অলপ টান লাগিল। চ' ভিতৰতে এনেকৈ সৰু গেছ এটা জ্বলাই লৈ এনেকৈ নাৰিকল অকণমান ভাজি ল'লোঁ। নাৰিকল পিঠা বনাম আৰু কেইখনমান তিল পিঠাও বনাম। গোটেইখিনি আজি নবনাওঁ, আজি কেইখনমান বনাম। আৰু এনেকৈ নাৰিকল পিঠা মই এনেকৈ বনাই আছোঁ। ইমান ভালকৈ নাজানো বাৰু, কিন্তু হ'লেও ঘৰত এনেকৈ বিহু বুলি পিঠা বনালে ছোৱালীকেইজনীয়েও ভাল পায় আৰু ঘৰৰ মানুহবোৰেও ভাল পায়। চ' এনেকৈ ভালকৈ বহি একদম আৰামত পিঠা বনাই আছোঁ। আৰু কেইখনমান তিল পিঠাও বনাম। তাৰ বাবে তিল মই দুটা ভাগত ভগাই লৈছোঁ। এটাত মই শুকান দিছোঁ, শুকান গুড়, আৰু এটাত মই চূড়া দিছোঁ। আচলতে চূড়া দিলে পিঠাখনত দিব অলপ অসুবিধা হয় তিলখিনি, কিন্তু গুড়া দিয়াতকৈ এনেকৈ চূড়া দি তিলখিনি দিলে খাই বৰ ভাল লাগে। খাই চাবচোন। আজিৰ ভিডিঅ'টো এইখিনিয়ে।